নমস্কাৰ জনাইছো সকলোলৈকে আৰু পুনৰবাৰ এটি বিশেষ ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিব বিচাৰিছো। আমি এটা আনবক্সিং কৰিম। যেনে ধৰণে আপোনালোকে বহুত ভিডিঅ' ইতিমধ্যে চাইছে ইউটিউবত মোবাইলৰ আনবক্সিং হওক বা যিকোনো অনলাইনৰ সামগ্ৰী যেতিয়া আনে এটা আনবক্সিং ভিডিঅ' কৰে। আজি আপোনালোকক দেখুৱাম এটা কাণৰ কাৰণে অত্যন্ত জৰুৰী যি মেচিন, সেয়া হৈছে এটা মেচিন আৰু ইয়াক কাণখনত আচলতে লগাবলৈ কাণৰ অসুবিধা আছে আৰু এই মেচিনটো হৈছে চিগনিয়া ব্ৰেণ্ডৰ হয়। কি আছে আৰু ইয়াত কেনেকৈ ফিটিং কৰিব লাগে, এই মেচিনটো আচলতে পিন্ধিব লাগে তেওঁলোকে চিনাক্ত কৰিব পাৰি বা কি পৰীক্ষা কৰিব লাগে, সকলোখিনি এই ভিডিঅ'টোত আপোনালোকক দেখুৱাবলৈ মই চেষ্টা কৰিম। বলক তেতিয়াহ'লে আমি এতিয়া আনবক্সিং কৰোঁ ফানপি। চ' এতিয়া ইয়াত আমি আনবক্সিং কৰিম আৰু কি আছে কি নাই গোটেইখিনি চাম। চ' এইটোৰ নাম হৈছে মডেল হৈ গ'ল BT ফানপি। ইয়াৰ দাম হৈছে MRP 12,990। চ' এইটো আমি এতিয়া আনবক্সিং কৰিম। ইয়াত আৰু কি আছে চাওঁ। প্ৰথমতে আছে এখন ৱাৰেণ্টি কাৰ্ড আছে, খুব ধুনীয়াকৈ ৱাৰেণ্টি কাৰ্ডখন লিখা আছে আৰু ইয়াত সম্ভৱ ৱাৰেণ্টি কাৰ্ডটো চিল চাইন মাৰি দিয়া হ'ব আৰু কেনেকৈ ইউজ কৰিব লাগে তাৰ এটা মেনুৱেল যিটো ইউজাৰ গাইড থাকে, এখন ইউজাৰ গাইড ইয়াত আছে। আৰু ইয়াত আছে এটা বক্স আছে। এই বক্সটোত কি আছে আমি প্ৰথমে বক্সটোত চাওঁ। ইয়াতে এটা হৈছে যিটো মেচিন, এইটো হৈ গ'ল BT মেচিন, যিটো কাণৰ পিছফালে থাকে। চ' বিহাইণ্ড দ্য ইয়াৰ, সেইকাৰণে BT বুলি কোৱা হয়। সেইটো মেচিন হৈ গ'ল আৰু ইয়াত এটা আছে শ্লাইড ইণ্ডিকেটৰ আছে আৰু এইফালে এটা আছে সৰু এইবিলাক কি কাৰণে লাগে মই গোটেইখিনি দেখাই দিম। আৰু বক্সটো কিন্তু খুব ভাল লাগিছে। তো এইখিনি বস্তু হৈ গ'ল, এইটো মেচিন হৈ গ'ল BT। ইয়াতে এটা আছে BT টিউব আৰু যিটো ইয়াত এই ধৰণে কানেকশ্যন হ'ব। এইটো ইয়াত এনেকৈ কানেকশ্যন কৰি দিয়া হ'ব আৰু এইটো কাণৰ পিছফালে লাগি যাব। চ' এইটো বিহাইণ্ড দ্য ইয়াৰ। আৰু এটা বস্তু আছে, অকণমান মই আগলৈহে দেখাই দিছোঁ। এইটো বক্সটোত আৰু কি আছে, এটা সৰু ব্ৰাছ আছে। এই গোটেইখিনি বস্তু ক'ত কেনেকৈ ব্যৱহাৰ হয় গোটেইখিনি আমি ভিডিঅ'টোত আজি এইটো হৈ গ'ল যিটো ডিভাইচ মেইন মেচিনটো হৈ গ'ল এইটো ফানপি। আৰু এনেকুৱা ধৰণৰ এটা মেচিনটো দেখিবলৈ হয়, এইটো কাণৰ পিছফালে থাকে। আৰু এতিয়া এই পাইপডাল যিডাল টিউব বুলি কোৱা হয় আচলতে, এই টিউবডাল আমি ইয়াত লগাই দিলোঁ আৰু লগাই দিয়াৰ পিছত প্ৰথমতে কেইটামান বস্তু ইয়াত দেখাই দিছোঁ। ইয়াত এটা অকণমান আগলৈ আহিলে ভাল হয়, এইটো ভলিউম আপ ডাউন কৰিব পৰা ইয়াত এটা ছুইচ আছে আৰু এইফালে এটা আছে সৰু এনেধৰণে এইটো ক্লিক কৰি খুলিব পাৰিব। এইটো খুলি পেলাই ইয়াত বেটেৰীটো আচলতে ইনচাৰ্ট কৰা হয় আৰু এইটো এনেকৈ থাকিলে অফ হৈ যাব মেচিনটো আৰু যদি ইয়াত লগাই দিয়ে এইটো অন হৈ গ'ল। মই আকৌ এবাৰ দেখাই দিছোঁ, এইটো অফ হৈ গ'ল। আৰু এই মেচিনটো ইয়াত বেটেৰীটো যেতিয়া ভৰাই লোৱাৰ পিছত এইটো মই এটা লগাই দেখাই দিছোঁ। এইটো বিহাইণ্ড দ্য ইয়াৰ BT। চ' ইয়াত এনেধৰণৰ দেখিবলৈ পোৱা যাব। এইটো হৈ গ'ল ফানপি BT। আৰু এইটো যেতিয়া আপুনি অফ কৰি থ'ব ৰাতি শোৱাৰ সময়ত, তেতিয়া আপুনি এই বক্সটোত, এইটো ড্ৰাই বক্স বুলি কোৱা হয়, ইয়াত আপুনি ভৰাই থ'ব। ইয়াত যিখিনি চিলিকন জেল আছে, এই চিলিকন জেলখিনি আপোনাৰ কাণত লাগি থকা যিখিনি গৰম জল, যদি আপোনাৰ কাণখন ঘামি যায় বা মেচিনটোত যদি ঘাম লাগে, এই ঘামবিলাক ইয়াত চিলিকন জেলখিনিয়ে খুব ধুনীয়াকৈ অবজাৰ্ভ কৰি লয়। চ' এইখিনি মই এতিয়া ৰাখি দিছোঁ। পোনপ্ৰথমে আমি আপোনালোকক জনাব বিচাৰিছোঁ যে এই মেচিনটো আচলতে কোনখিনি ব্যক্তিয়ে বা কোন বয়সৰ মানুহে বা কিমান কাণখন লষ্ট হ'লে এই মেচিনটো ল'ব পাৰে। চ' এই ফানপি এই হিয়াৰিং এইড মেচিনটো যদি যিবিলাক পেচেণ্ট আছে তেওঁলোকে আচলতে পোনপ্ৰথমে যদি কাণখন বেয়া হৈ আছে, এগৰাকী অডিঅ'লজিষ্টৰ ওচৰত গৈ পৰামৰ্শ লওক আৰু পৰামৰ্শ লৈ তেওঁলোকে এটা ৰিপৰ্ট কৰিব যিটো মডাৰেট টু চিভিয়াৰ যিটো লছ থাকে। তেতিয়াহ'লে এই যদি আপোনাৰ বাজেটো যদি আপোনাৰ কম আছে, তেতিয়াহ'লে 12,990 এই মেচিনটো আপোনালোকে পিন্ধিব পাৰিব। আৰু যি কাণৰ যিখিনি অসুবিধা হৈ আছে, এইখিনি অসুবিধাৰ পৰা দূৰ পাবলৈ আপুনি কম দামতে এই ফানপি 12,990 আপোনালোকে ল'ব পাৰিব। আৰু এটা মই আপোনাক ক'ব লাগিব, ইয়াৰ এটা বেটেৰী আছে, যিটো এটা বেটেৰী ইয়াত যিটো লাগে ইনচাৰ্ট কৰিব লাগে, সেই বেটেৰীটোৰ যিটো নাম্বাৰ সেইটো হৈছে 13 নম্বৰ বেটেৰী। এইটো বেটেৰীটো চিগনিয়া ব্ৰেণ্ডৰ হয়। আৰু ইয়াত 6টা কমপ্লিট ষ্টিক থাকে আৰু এটা বেটেৰীত প্ৰায় 220 ঘণ্টা বা 200 ঘণ্টা এটা এপ্ৰক্স আইডিয়া কৰিব পাৰি, বা 12 পৰা 15 দিন আপোনালোকে এটা বেটেৰী দি আপুনি ধুনীয়াকৈ ইউজ কৰিব পাৰিব। আৰু এই এনেকুৱা বেটেৰীটো আপোনাৰ 6টা পাব। আৰু ইয়াৰ MRP যিটো আছে, এইটো MRP হৈ গ'ল, মই দেখাই দিছোঁ MRPটো 306 টকা। এইটো হৈ গ'ল MRP ইয়াত লিখা আছে। আৰু এইটো হৈ গ'ল বেটেৰী। এনেকুৱা এক পাত্তা লৈ আপুনি সুন্দৰকৈ কম দামতে আপুনি যদি মডাৰেট টু চিভিয়াৰ লছ আছে, তেতিয়াহ'লে আপোনালোকে এই মেচিনটো হিয়াৰিং এইডটো লগাব পাৰিব। আৰু ইয়াত 2 বছৰ আপোনালোকে ৱাৰেণ্টি পাব, ইণ্টাৰনেশ্যনেল ৱাৰেণ্টি পাব, যিটো যিকোনো ঠাইলৈ গ'লেও আপোনালোকে
কোনো অসুবিধাৰ সন্মুখীন নহয় আৰু শেষৰ কথাটো হ'ল যে আপোনালোকে ইয়াত চেনেল কেইটা আছে বুলি ক'ব পাৰে যে এই হিয়াৰিং মেচিনটোত চেনেল কেইটা আছে চেনেল হৈ গ'ল চেনেল মানে কি মই অকণমান কৈ দিছোঁ চেনেল মানে হৈছিল যেতিয়া আপুনি কাটটো শুনিব যিটো শুনা পোৱাৰ এটা স্পীচৰ যিটো আপোনাৰ লেভেল সেই লেভেলটো আপোনালোকে যিমান চেনেল বাঢ়ি গৈ থাকিব সিমানে আপোনালোকে ভাল শুনা পাব ইয়াত এতিয়া 4টা লেভেল আছে 4টা লেভেলৰ চেনেল 4 থাকে আৰু এই মেচিনটো লোৱাৰ পিছত আপোনালোকে খুব ধুনীয়া এটা ভইচ কোৱালিটি পাব যদিহে আপোনাৰ বাজেট আপোনাৰ কম আছে যদি আপোনালোকে বেছি বাজেটত যাব খোজা নাই তেতিয়াহ'লে ফানপি আপোনালোকে এই মেচিনটো ল'ব পাৰিব ইয়াতে আৰু এটা শেষৰটো অৰ্থাৎ গুৰুত্বপূৰ্ণ কথা হৈ গ'ল এই বক্সটোৰ পিছফালে আপুনি চাব পাৰে যে ৱাৰেণ্টি ইণ্টাৰনেশ্যনেল ৱাৰেণ্টি আপুনি কেতিয়া পাব সো ইয়াত লিখা আছে ৱাৰেণ্টি ক্লেইম মাষ্ট বি একম্পেনিড বাই এ কপি অফ দ্য ইনভইচ ফ্ৰম এন অথৰাইজড ডিলাৰ টুগেডাৰ উইথ অৰিজিনেল ৱাৰেণ্টি কাৰ্ড চাইন এণ্ড ষ্টেম্পড বাই দ্য অথৰাইজড ডিলাৰ এ লিষ্ট অফ অথৰাইজড ডিলাৰ্ছ আৰ এভেইলেবল এটা ৱেবছাইটো দিয়া আছে অৰ্থাৎ আপুনি যেতিয়া এটা মেচিন কিনিব এখন অথৰাইজড ডিলাৰৰ য'ত ডিলাৰ আছে তাৰ পৰাহে আপুনি এই মেচিনটো ল'ব বা সহজতে পোৱা যদি আপুনি কম দামত যিকোনো ধৰণৰ মেচিন আপুনি ল'বলৈ চেষ্টা কৰে তেতিয়াহ'লে সেই মেচিনটো লগোৱাৰ পিছত হয়তো আপোনাৰ সেই কাণখন যিমানখিনি আপোনাৰ ডেমেজ হৈছিলে হয়তো ইয়াতকৈ অধিক তাতোতকৈ অধিক আৰু অনিষ্ট হোৱাৰ সম্ভাৱনা থাকে তো গতিকে আপোনালোকে এই ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ মাজত এই ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু পৰাপক্ষত আপোনালোকে এটা ব্ৰেণ্ডৰ এই ধৰণৰ মেচিনহে আপোনালোকে ইমান সময় চাই থকাৰ বাবে অশেষ ধন্যবাদ অন্য এটি ভিডিঅ'ত পুনৰ আপোনালোকক লগ পাম কিছু কাণৰ বিষয়ে কিছু তথ্য আৰু ইয়াৰ সৈতে